Hello everyone, welcome back to my another mini vlog. আজি আকৌ এটা আচাৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো। তেনেহলে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই আমলখি লৈছো আধা কেজি মান। আমলখিখিনি ধুনীয়াকৈ মই ধুই ললো আৰু এতিয়া মই অলপ সময় কাৰণে বইল হ'বলৈ দিম। এটাতে দি দিছো মই নিমখ আৰু এয়া মই কুকাৰৰ ঢাকনিখন মাৰি দিয়া নাই। এয়া দেখিছেনে মোৰ হৈ গ'ল আৰু এনেকুৱা এটা বাচন লৈছো যাতে পানীটো নিগৰি যায়। সেইবে এনেকৈ লৈ এইখিনি টিপি চালো। দেখিছেনে তাৰ পিছতে মই গুটিটো উলিয়াই ললো। গুটিখিনিতে গুটি উলিয়াই দিলো আৰু এইখিনি মই এতিয়া এটা ৰ'দত শুকাবলৈ দিম ধুনীয়াকৈ যাতে পানীটো একদমে লাগি নাথাকে। তাৰ পিছতে মই মছলাটো ৰেডি কৰি লম। এ দেখিছে মিঠি গুটি ললো মই। তাৰ পিছত লৈছো এ সব গুটি। তাৰপিছতে লৈছো মই আজৱাইন। আপোনালোকৰ যিমানটো পৰিমাণৰ মছলা লাগে সিমানটো পৰিমাণত ললে হ'ল। তাৰপিছত মই ৰান্ধনি মছলাটো লৈছো। তাৰ পিছতে মই দিছো অলপমান কাশ্মীৰী পাউডাৰ যাতে কালাৰটো ধুনীয়া হয় আৰু এয়া মই দিছো ধনিয়া গুটি আৰু ইয়াৰ লগতে মই লৈ লৈছো অলপমান কলা বগা সৰিয়হ আৰু মছলাটো মই ধুনীয়াকৈ ভাজি ললো। ভাজি লৈ এতিয়া মই এটা মিক্সাৰত দি লম। গুটেখিনি অলপমান গুৰি হোৱালৈ পেষ্ট কৰি ললো। এয়া দেখিছেনে বহুত বেছি পেষ্ট কৰা নাই, মই অলপমান গুড়া কৰিছো। এনেকৈ কম হৈ থাকিলে খাই ভাল লাগে আৰু মই তেলটো দিলো আগতে। তেলটো গৰম হ'ল আৰু লগতে মই আমলখিখিনি দি দিলো আৰু লগতে মই এড কৰিছো কেইটামান জলকীয়া। আপোনালোকেও কাটি দিব তেনেকৈ আৰু এয়া দি দিলো হালধি। তাৰ পিছতে দিলো অলপমান জিৰা গুৰি আৰু এয়া দিছো নিমখ। নিমখ মই কম পৰিমাণৰ দিছো কাৰণ আমি বইল কৰোঁতে এয়া নিমখ দিয়া হৈছিলে সেইবাবে। যে খুন্দি লৈছিলো পেষ্ট কৰি সেই মছলাখিনি মই লাষ্টত এড কৰি দিছো। এইখিনি অলপমান হোৱা টাইমত দিব তেতিয়া মছলা গোন্ধটো ধুনীয়াকৈ আহে। তাৰ পিছতে শেহত মই দিছো ভিনেগাৰ। ভিনেগাৰ মই 2 চামুচমান দিলো। এয়া ৰেডি হৈ গ'ল। তাৰ পিছতে ধুনীয়াকৈ বাতি এটাত বাকি ললো। এনেকৈ আপোনালোকে বনাই খাই চাব, খুব বেছি ধুনীয়া হয়। যিটো কেহা ভাপ আহে আমলখি সেই কেহাটো একদম নাইকিয়া হৈ যায় এনেকৈ বনালে। তাৰ পিছতে মই এনেকৈ এটা বাচনত ভৰাই থৈ দিম আৰু একদম বেয়া নহয় এনেকৈ বনালে। আপোনালোকে যিমান দিনলৈ থম বুলি ভাবে সিমান দিনলৈ থব পাৰে। দেন নেক্সট মিনি ভ্লগত আকৌ লগ পাম। তেনেহলে বাই বাই আৰু কেনেকুৱা হ'ল প্লিজ কমেন্ট কৰি জনাব।